কুইজৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ। প্ৰথমটো প্ৰশ্ন, মোগলৰ কবলৰ পৰা কৌশলেৰে পলায়ন কৰা আহোম বা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি? মোগলৰ কবলৰ পৰা কৌশলেৰে পলায়ন কৰা আহোম বা শৰাইঘাটীয়া সেনাপতিজনৰ নাম হৈছে কুৱামৃদ্ধা হাজৰিকা। ৰামসিংহই কোনজন অসমীয়া কটকীক প্ৰলোভিত কৰিবলৈ দুটা চৰাই দিছিল? ৰামসিংহই ৰামচৰণ নামৰ অসমীয়া কটকীজনক প্ৰলোভিত কৰিবলৈ দুটা চৰাই উপহাৰ দিছিল। শৰাইঘাট যুদ্ধৰ সময়ত লাচিতে কামাখ্যা গোসানীক সেৱা কৰোঁতে কি বুলি কৈছিল? যুদ্ধৰ কামত পাছ হুহুকিলে মই এই হেংদানেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেউক জনাম। এই বুলি লাচিতে শৰাইঘাট যুদ্ধৰ সময়ত কামাখ্যা গোসানীক সেৱা কৰোঁতে কৈছিল। শৰাইঘাট যুদ্ধত পৰাজিত হৈ ৰামসিংহই অসম এৰাৰ আগত কোন মন্দিৰত পূজা কৰিছিল? শৰাইঘাট যুদ্ধত পৰাজিত হৈ ৰামসিংহই অসম এৰাৰ আগত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত পূজা অৰ্চনা কৰিছিল। শৰাইঘাট যুদ্ধত পৰাজিত হৈ ৰামসিংহই কেতিয়া ভাতিমুৱা বা উভতনি যাত্ৰা আৰম্ভ কৰে? শৰাইঘাট যুদ্ধত পৰাজিত হৈ ৰামসিংহই ১৬৭১ চনৰ ৫ এপ্ৰিলত ভাতিমুৱা বা উভতনি যাত্ৰা আৰম্ভ কৰে। শৰাইঘাট যুদ্ধৰ পটভূমিত নিৰ্মিত লাচিত বৰফুকন নামৰ অসমীয়া চলচ্চিত্ৰখনৰ পৰিচালকদ্বয়ৰ নাম কি? শৰাইঘাট যুদ্ধৰ পটভূমিত নিৰ্মিত লাচিত বৰফুকন নামৰ অসমীয়া চলচ্চিত্ৰখনৰ পৰিচালকদ্বয়ৰ নাম হৈছে লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকন। লাচিত বৰফুকন অসমীয়া কথাছবিখন কেতিয়া মুক্তি পাইছিল? লাচিত বৰফুকন নামৰ অসমীয়া কথাছবিখনৰ মুক্তি হৈছিল ১৯৬১ চনৰ ছেপ্টেম্বৰ মাহত। লাচিত বৰফুকন নামৰ কথাছবিখনত লাচিতৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? লাচিত বৰফুকন কথাছবিখনত সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে লাচিতৰ চৰিত্ৰত অভিনয় কৰিছিল। মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? মোগলে মুঠ ১৭ বাৰ অসম আক্ৰমণ কৰিছিল। আহোম আৰু মোগলৰ মাজত শেষ ৰণখন ক'ত কেতিয়া হৈছিল? আহোম আৰু মোগলৰ মাজত শেষ ৰণখন ইটাখুলিত ১৬৮২ চনত হৈছিল। যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।